Opa. Oba. মানে চাই মোক ঘূৰাই লয় বুজি নাপাওঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আমি যাম পঞ্চৰত্নৰ সিফাৰে মানে কাবাইটাৰী ছাইডত, আৰু ভাবিলোঁ এটা ভিডিঅ' বনাই লওঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এই চক ছাইডৰ পৰা বাছ আহি গ'ল, মই গমেই পোৱা নাছিলোঁ আপোনালোকৰ লগত কথা পাতোঁতে। চ' লেটছ গ'। আৰু এইটো ছাইডত মানে মোৰ বাইক চলাই বহুত ভাল লাগে, আৰু ৰাস্তা কাম চাম হৈ আছে, সেইটো কাৰণে মানে ৰাস্তাটো যেতিয়া আৰু হৈ যাব ন, তেতিয়া আৰু বাইক চলাই বহুত মজা লাগিব। আৰু সেই আগত কিবা এটা দেখাবলৈ হয়তো এইখনততো ডিম্পুৰ ভিডিঅ' বনাইছিল, আৰু এইখনত আমি যাম। আৰু এইটো বাছৰ ভিডিঅ' বনাব আহি ডিম্পু বৰুৱাৰ থাৰৰ এক্সিডেণ্ট হৈছিল গোৱালপাৰাত। এইখনে হয় সেই বাছখন। এই বাছখন আগতে আছিল আগিয়া, গোৱালপাৰা আগিয়াত, কিন্তু এতিয়া লৈ আছে পঞ্চৰত্নৰ ছাইডত। মানে মানে আৰু এইটোৰ ভিউটো বহুত মজা লাগে, আৰু ভিউটোৰ কাৰণে মানুহে এই সন্ধিয়া টাইমত এইখিনিত বহুত আহে মানে। আৰু আমি ইয়াতে কি কৰিলোঁ, আগতে ৰাস্তাখন এৰি থৈ আহিলোঁ, এতিয়া মানে ডাইৰেক্ট চিধা যাব নোৱাৰোঁ। ভাবিছিলোঁ বাছৰ লগত ডাইৰেক্ট চিধা ৰাস্তা আছে, কিন্তু নাই, আমাক বহুত দূৰ আগলৈকে যাব লাগিব, সেই আগৰ পৰা আকৌ ৰিটাৰ্ণ হ'ব লাগিব। বহুত দূৰ আহিলোঁ, আৰু এই আগত ৰাস্তা আছে, তো এদি মানে সেই নতুন ৰাস্তাৰে নমাই দিম, এদি নমাই দিলোঁ আৰু গাড়ীখন, আৰু এদি লাহে লাহে যাব লাগিব। ইয়াৰ পৰা বহুত দূৰ হয়, চাওক ন কিমান ওখ, আৰু তলত কিমান মানে ডাউন। আৰু প্ৰথমতে সুধি লওঁ তাৰ কাৰণে এইখন বাছ মাজে মাজে ভাড়াটো যায়, মানে ৰেষ্টুৰেণ্টে ভাড়া লৈও যাব পাৰে মানুহে, এনেকুৱা বাছ হয়। তো আগতে সুধি লওঁ, আৰু ইয়াতে চাওক না জুইটো পোৱাবৰ কাৰণে দি দিছে। ইয়াতে কি চেল কৰি আছে না কিবা ভাড়া লৈ আছে? এনেই বহিছে আৰু কি, এতিয়া আগিয়াত বহে না? আচ্ছা। ত' এতিয়া আমি অলপ টেবুল চিলেক্ট কৰিলে মানে ৰ'দত বহিব লাগিব, তাৰ কাৰণে ঠাণ্ডা লাগিছে। চ' আগত টেবুলখনত বহিম, আৰু আমি বহাৰ আগতে মেনুও দি গ'ল। আৰু এই চাই লওক চাৰিওফালে এইটোত পানী লৈ আহে। এইফালে গাড়ী, এইফালে কি নুডলছ, হাক্কা নুডলছ। फलक तक चल साथ मेरे, फलक तक चल साथ चल, फलक तक चल साथ मेरे, फलक तक चल चल चल। আৰু এইখনে হয় কমপ্লিট বাছ, চাওক না কিমান সুন্দৰকৈ সজাইছে, মানে ষ্টিকাৰগিলা যে লগাইছে বহুত সুন্দৰ কৰি। আৰু এইখন বাছত বোলে 30 লাখ টকা খৰচ কৰিছে, মই শুনা মতে, কিন্তু সঠিক ক'ব নোৱাৰে। আৰু ডিম্পুৰ ভিডিঅ'ত চাইছিলোঁ 30 লাখ টকা খৰচ কৰিছে। আৰু এইখন হয় ফ্ৰণ্টৰ ছাইডত, চাই লওক। ইয়াৰ কিটচেন টিটচেন গোটেইখিনি মানে ভিতৰতে কি কৰিছে, আৰু আমি ভিতৰত যোৱা নাই, তাৰ কাৰণে ঠাণ্ডা ন বেছি। মই আৰু হাফ টি চাৰ্ট পিন্ধি আহিছোঁ, সেইটো কাৰণে মই ভিতৰত সোমোৱা নাই। আপোনালোকে চাৰিওফালে চাই লওক। মানে বাছটা মোৰ পৰা ইমান ভাল লাগিছে যে মই মানে চায়ে আছোঁ। আৰু আপোনালোকে ভিডিঅ'ত কেনেকুৱা পাইছে নাজানো, কিন্তু মই যেতিয়া নিজ চকুৰে চাইছোঁ তেতিয়াহে বিশ্বাস কৰিছোঁ বাছটো ইমান ধুনীয়া লাগিছে, আৰু চাবলৈ বহুত ভাল লাগিছে। আৰু মই এনেকুৱা কৰিছোঁ, মোৰ লগৰজনক বাইক ল'ব পঠাইছোঁ, কিন্তু মই বাছখনে চাই আছোঁ বাৰে বাৰে।
তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।